বন্ধুসকল মই প্ৰথমে আপোনালোকক মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব আপডেট নিউজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে বহুতো সুখবৰ যে যোৱা 19/2/2019 তাৰিখে ৰেলৱে ৰিক্ৰুইটমেণ্টৰ বৰ্ডৰ এই এমপ্লয়মেণ্ট নটিছখন প্ৰকাশ কৰিছে, য'ত উল্লেখ কৰিছে পুনৰ ৰেলৱে ডিপাৰ্টমেণ্টত 1,30,000 বিভিন্ন ধৰণৰ পদত নিযুক্তি প্ৰদান কৰা হ'ব। গতিকে সবিশেষ ইয়াৰ বিষয়ে কথা পাতিম, গতিকে ভিডিঅ'টো শেষলৈ চাব। আপোনালোকৰ যিটো পোষ্ট আহিছে সেইটো হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডছৰ পৰা আহিছে নটিফিকেশ্যনটো। আপোনালোকক মই দেখুৱাম যে ইয়াতে আপোনালোকৰ কি পোষ্টত কেনেধৰণৰ আহিছে ভেকেঞ্চিজ, মই এইবোৰ আপোনালোকক সকলোবোৰ দেখুৱাম। ইয়াতে আপোনালোকৰ প্ৰথমে নন টেকনিকেল পপুলাৰ কেটেগৰিজৰ কাৰণে আছে, লাইক জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্ট আৰু ট্ৰেইনছ ক্লাৰ্ক, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, ট্ৰেফিক এছিষ্টেণ্ট, গুডছ গাৰ্ড, সিনিয়ৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট, কমাৰ্চিয়েল এপ্ৰেণ্টিক, ষ্টেচন মাষ্টাৰ এক্সেট্ৰা। এইটো আপোনালোকৰ অপেনিং হ'ব। এইটো অনলাইনৰ ডেট 28 তাৰিখ 2/2/2019 তাৰিখে আপোনালোকৰ হ'ব। আৰু পাৰামেডিকেল বিটো পাৰামেডিকেল ষ্টাফৰ লাইক ষ্টাফ নাৰ্ছ, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ, পাৰামেচিষ্ট, ECG টেকনিচিয়ান, লেব এছিষ্টেণ্ট, লেব ছুপাৰিণ্টেণ্ডেণ্ট এক্সেট্ৰা। এইটো অপেনিং হ'ব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন 4 তাৰিখ 3/2/2019। আৰু মিনিষ্ট্ৰিয়েল এণ্ড আইচলেটেড কেটেগৰিজৰ কাৰণে আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ, চিফ ল এছিষ্টেণ্ট, জুনিয়ৰ ট্ৰেন্সলেটৰ হিন্দী এক্সেট্ৰা। এইটো আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব এপ্লিকেশ্যন 8 তাৰিখ 3 মাৰ্চত হ'ব এইটো। আৰু লেভেল 1ৰ কাৰণে আপোনালোকৰ ট্ৰেক মেইনটেইনাৰ গ্ৰেড IV, হেল্পাৰ এছিষ্টেণ্ট ইন ভেৰিয়াছ টেকনিকেল ডিপাৰ্টমেণ্টছ, ইলেক্ট্ৰিকেল, ইঞ্জিনিয়াৰিং, মেকানিকেল এণ্ড S&T ডিপাৰ্টমেণ্টছ, এছিষ্টেণ্ট পইণ্টছমেন এণ্ড লেভেল 1 পোষ্ট ইন দি আদাৰ ডিপাৰ্টমেণ্টছ। দি অপেনিং ডেট এইটো আপোনালোকৰ 12 তাৰিখ 3/2/2019 তাৰিখে অপেনিং হ'ব ৰেজিষ্ট্ৰেশ্যনৰ। আপোনালোকৰ ভেকেঞ্চিজ ক'ত কিমানত আছে সেইটো মই দেখুৱাইছোঁ আপোনালোকক। প্ৰথমে আপোনালোকৰ 1, 2, 3 সেইটো আপোনালোকে নন টেকনিকেল পপুলাৰ কেটেগৰিজ আৰু পাৰামেডিকেল ষ্টাফ মিনিষ্ট্ৰিয়েল এণ্ড আইচলেটেড কেটেগৰিজত আছে আপোনালোকৰ ভেকেঞ্চিজ, টোটেল ভেকেঞ্চিজ 30,000। আৰু লেভেল 1 পোষ্টৰ কাৰণে 1 লাখ আপোনালোকৰ পোষ্ট আছে। আপোনালোকে বহুতো ভাল খবৰ যে ইয়াতে বহুতো পদ মুকলি হৈছে, আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব। মই আপোনালোকক ভিডিঅ'টোৰ দ্বাৰা কৈ যাম। আৰু আপোনালোকৰ ইয়াতে কি দৰকাৰ হ'ব মই দেখুৱাইছোঁ। আপোনাৰ এজ লাগিব আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰলৈ। নহয় চৰি, ইয়াতে দিয়া নাই। আপোনালোকে ইয়াতে মই দেখুৱাম ৰ'ব। আপোনালোকৰ ইয়াত কেণ্ডিডেট কেটেগৰিজ for all candidates except the fees concession categories mentioned below serial number 2 out of the fees 500 টকা ফাৰ্ষ্ট ষ্টেজ CBT কাৰণে আৰু ST/ST কাৰণে 250 টকা আৰু PWD ফিমেলৰ কাৰণে 250 টকা ফিজ দিব লাগিব। ইয়াতে ইম্পৰ্টেণ্ট ডেট দিয়া আছে। অপেনিং অফ অনলাইন আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰথম 28 তাৰিখ 2/2/2019 10টা বজাৰ পৰা 10টা বজাৰ পৰা হ'ব। আৰু পাৰামেডিকেলৰ ষ্টাফৰ কাৰণে 4 তাৰিখ 3/2/2019 10 বজাৰ পৰা হ'ব। আৰু এইটো আপোনালোকৰ মিনিষ্ট্ৰিয়েল আইচলেটেড কেটেগৰিজৰ কাৰণে 8 তাৰিখ 3/2/2019 10টা বজাৰ পৰা হ'ব। আৰু লেভেল 1 যোনটো 1 লাখ পদ মুকলি হৈছে সেইটো হ'ব 12 তাৰিখ 3/2/2019 10 বজাৰ পৰা। আপোনালোকে অনলাইনতহে এপ্লাই কৰিব লাগিব এইটো, আৰু পে'মেণ্টটো অনলাইনতে কৰিব লাগিব। আপোনালোকৰ ইয়াতে ৱেবছাইট আছে RRB, আপোনালোকৰ য'ত যেনেকৈ অসমৰ যেনে গুৱাহাটী ইয়াতে আছে, গুৱাহাটীত ক্লিক কৰি চাই ল'ব পাৰে। আৰু বেলেগত যদি বেলেগত সেইটো চাই ল'ব পাৰিব। যদিহে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো লেটেষ্ট গভৰ্ণমেণ্ট অথবা কোনো চৰকাৰী চাকৰি নটিফিকেশ্যন পাই থাকিব। আৰু যিমান পাৰে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু গ্ৰুপবোৰতো শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। থেংকছ ফৰ ৱাচিং। জয় অসম।